সকলোকে নমস্কাৰ আৰু আজি নতুন এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি বনাবলৈ লৈছোঁ এটা টিফিন ৰেচিপি আৰু সকলোৰে সহায় হ'ব বুলি ভিডিঅ'টো আগবঢ়ালোঁ। গতিকে এবাৰ চাবলৈ নাপাহৰিব আৰু চাই কেনে পালে জনাবলৈ নাপাহৰিব। লগতে এটা লাইক কৰি দিব আৰু পাৰে যদি শ্বেয়াৰ কৰি দিব। প্ৰথমে আমাৰ টিফিন ৰেচিপিটোৰ কাৰণে আলু বইল কৰি ল'ব লাগিব আৰু পিঁয়াজ, তাতে কেঁচা জলকীয়া সৰুকৈ কাটি লৈছোঁ আৰু ডিম দুটা বইল কৰি লৈছোঁ। ইফালে মই আটাখিনি ৰুটি মাৰিবৰ কাৰণে যেনেকৈ এটা ডো বনাই লয় তেনেকৈ বনাই লৈছোঁ। এইফালে গৰম কৰি কেৰাহীখনত পিঁয়াজ জলকীয়া তেলত ভাজি লৈছোঁ। তাৰপিছতে মছলা দিছোঁ, শুকান মছলা, জিৰা, ধনিয়া, হালধি এইখিনি দিছোঁ, জলকীয়া গুড়া দিছোঁ। তাৰপিছতে দিলোঁ বইল আলুখিনি আৰু দি অকণমান সময় ভাজি তাতে গৰম মছলা দিম অকণমান, দি ভালদৰে ভাজি থাকিম। এয়া নিমখ দিছোঁ, নিমখ দি অলপ সময় আকৌ ভাজিম। এয়া ভাজা হৈছেহি প্ৰায়। আৰু এইফালে মই ডিম দুটা পিহনাত মাৰি লৈছোঁ এনেকৈ। মই ডিম দুটা মাৰি লোৱাৰ পাছতে এইখিনি এইফালে আটাৰ ডোটো সৰু সৰুকৈ লাডু বনাই লৈছোঁ ৰুটি আকাৰত বনাবলৈ। আৰু এনেকৈ সৰু সৰুকৈ মই 4খন ৰুটি বনাই লৈছোঁ, যিহেতু মই দুটা বনাম, দুটাৰ কাৰণে টিফিন বনাম। এনেকৈ 4খন ৰুটি এটা জোখত বনাই লৈছোঁ আৰু টাৱা এখনত অলপকৈ ভাজি লৈছোঁ, বেছিকৈ ভাজি ল'ব নালাগে কাৰণ আকৌ আমি তেলত পুৰিমেই, গতিকে অলপ গৰম কৰি লৈছোঁ। আৰু তাৰপিছতে এয়া এখন এখনকৈ মই গোটেই 4খন পুৰি ল'ম। এয়া 4খন মোৰ পুৰা হৈ গৈছে, দেখিছেই এনেকুৱা অৱস্থাতে ৰাখিব লাগিব। তাৰপিছতে মই এয়া যিখিনি আলুৰ ষ্টাফিং কৰি ৰাখিছিলোঁ সেইখিনি ইয়াত ভৰাম। প্ৰথমে মেয়নিজ দিলোঁ, মেয়নিজ অকণমান গোটেই ৰুটিখনত লগাই দিলোঁ। তাৰপিছতে দিম টমাটো কেচাপ আৰু এইখিনি অকণমানকৈ লগাই দিছোঁ। তাৰপিছতে আলু ষ্টাফিংখিনি দিলোঁ, এইখিনি দি ইয়াৰ ওপৰতে যিখিনি ডিম মই পিহনাত মাৰি থৈছিলোঁ সেয়া ডিম অলপ ওপৰত দি এইখন ওপৰৰ পৰা এনেকৈ ভাজ কৰি এয়া ছাইডকেইটা অকণমান হেঁচি দিব লাগিব, নহ'লে ওলাই গ'লে পুৰিলে আলুখিনি ওলাই পৰিব। আৰু এনেকৈ মই গোটেইকেইখন আলু ষ্টাফিংখিনি ভৰাই ল'লোঁ। এয়া আকৌ আগৰ দৰে প্ৰথমতে মেয়নিজখিনি দিলোঁ, তাৰপিছতে টমেটো কেচাপখিনি দিম। এয়া আকৌ আলুখিনি দিলোঁ, আলু ষ্টাফিংখিনি, তাৰপিছতে ডিমৰ পিহনাত মৰা ডিমখিনি দিম। এয়া সেনেকৈ আকৌ আগৰ দৰে এখন মেৰিয়াই ছাইডকেইটা এনেকৈ হেঁচি দিব। আৰু এয়া মোৰ টিফিন ৰেডি। এতিয়া মই তেলত পুৰিম। এখন টাৱা গৰম কৰি লৈছোঁ আৰু তাতে তেল দি লৈছোঁ। জুইটো অকণমান কমকৈ লৈছোঁ, বেছিকৈ দিলে বেছি পুৰা যাব ওপৰখিনি আৰু মাজৰখিনি পুৰাই নাযাব। আৰু এনেকৈ ইলুটি সিলুটি কৰি অকণমান সময় ভাজিলেই হ'ল। আৰু এয়া মোৰ টিফিন ৰেডি হৈছেহি। ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব। আৰু শেষত এটা ভিডিঅ'টো চাই যদি ভাল পায় এটা লাইক কৰিব। আৰু মোৰ পেজটো যদি চাই আছে ফ'ল' কৰি দিব। আৰু যদি ইউটিউবত চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাই আজিলৈ